নমস্কাৰ। এই মুহূৰ্তত দিবলৈ লৈছোঁ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ। আপুনি অৰুণোদয়ৰ হিতাধিকাৰী নেকি? আপুনি বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰী নেকি? যদি আপুনি এজন হিতাধিকাৰী তেন্তে এই ভিডিঅ'টো চোৱা আপোনাৰ বাবে অত্যন্ত জৰুৰী, কাৰণ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অৰুণোদয় 3.0 আৰু অৰুণোদয় 3.0 কোনে কোনে আবেদন কৰিব পাৰিব আৰু নতুন হিতাধিকাৰীসকলৰ কেতিয়া টকা সোমাব আৰু এই টকা পাবলৈ হ'লে পুৰণি হিতাধিকাৰীসকল কি কৰিব লাগিব আমি আজিৰ ভিডিঅ'টোত সবিস্তাৰে আলোচনা কৰি যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিবলৈ অনুৰোধ জনালোঁ। 10 মাৰ্চ সোমবাৰ, মাজত মাত্ৰ এটা দিন। 10 মাৰ্চত লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। 10 মাৰ্চৰ পুৱাতেই লাভ কৰিব এই চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো সোমাব চৰকাৰী ধন। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব 1250 টকাকৈ। ধন লাভৰ পূৰ্বেই আপুনি ঠিক কৰি লওক আপোনাৰ বেংক একাউণ্ট। KYCও আপডেট কৰি লওক এই কেইদিনতে। অৰুণোদয় 3.0 বাবে কোনে কোনে আবেদন কৰিব পাৰিব আমি সবিশেষ জনাই যাম। বিধৱা, অবিবাহিতা, 45 বছৰৰ বয়সৰ ঊৰ্ধ্বৰ লোকে কৰিব পাৰিব আবেদন। বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলাই কৰিব পাৰিব আবেদন। তৃতীয় লিংগ কৰিব পাৰিব আবেদন। লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তি, বৃদ্ধাশ্ৰমত থকা মহিলা, বৃদ্ধা, চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰম যিবিলাক চৰকাৰৰ আণ্ডাৰত আছে বা যিবিলাক চৰকাৰী বৃদ্ধাশ্ৰম আছে সেই বৃদ্ধাশ্ৰমত থকা মহিলা বৃদ্ধাসকলেও অৰুণোদয় 3.0 বাবে আবেদন কৰিব পাৰে। পৰিয়ালৰ মুৰব্বী 60 বছৰ ঊৰ্ধ্বৰ বা ৰোগীয়া হ'লে তেনে ঘৰৰ মহিলা, HIV, থেলাছেমিয়া, হিমফিলিয়া ৰোগত আক্ৰান্ত ৰোগীৰ পৰিয়ালো অৰুণোদয় 3.0 বাবে আবেদন কৰিব পাৰে। আশ্ৰয়হীন পৰিয়ালৰ মহিলা, ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা, অন্তদয়া অন্য যোজনাৰ মহিলাৰ হিতাধিকাৰীসকলে এই আঁচনিৰ সুবিধা ল'ব পাৰে যিসকলৰ বাৰ্ষিক আয় 2 লাখতকৈ কম। লগতে কোৱা হৈছে যে কোনে কোনে কৰিব নোৱাৰিব অৰুণোদয়ৰ বাবে আবেদন। প্ৰাক্তন আৰু বৰ্তমানৰ মন্ত্ৰী, বিধায়ক, কাৰ্যবাহী সদস্যসকলৰ পৰিয়াল, পঞ্চায়ত গ্ৰাম্য উন্নয়ন সমিতি আদিৰ সদস্যৰ পৰিয়াল, শিক্ষক, ঠিকাভিত্তিক শিক্ষক, অস্থায়ী শিক্ষকৰ পৰিয়ালে ল'ব নোৱাৰিব অৰুণোদয় আঁচনি 3.0 সুবিধা। চৰকাৰী ঠিকাদাৰ, উদ্যোগপতি, লাইচেঞ্চ থকা ব্যৱসায়ীৰ পৰিয়াল, আয় পৰিশোধ কৰা ব্যৱসায়ী, দোকানী, উদ্যোগী, বেপাৰীৰ পৰিয়ালে ল'ব নোৱাৰিব এই আঁচনিৰ সুবিধা। 4 চকীয়া বাহন থকা পৰিয়াল, লগতে অৰুণোদয়ৰ দৰে লাভ কৰা অন্য আঁচনিৰ অন্তৰ্ভুক্ত পৰিয়াল। যদি কোনোবাই বৃদ্ধ পেঞ্চন আঁচনিৰ ধন পাই আছে তেনেহ'লে সেই পৰিয়াল এই আঁচনিত অৰুণোদয় আঁচনি 3.0 পৰা বিৰত হ'ব। খাদ্য সুৰক্ষা বিধিৰ নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়াল, অৰুণোদয়ৰ বাবে যোগ্যতাৰ চৰ্ত আৰু আপুনি অৰুণোদয়ৰ বাবে যোগ্যতাৰ চৰ্ত আপোনাৰ কি কি যোগ্য থাকিব লাগিব আমি এতিয়া সেই বিষয়ে আলোচনা কৰিম। আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো জৰুৰী আৰু আপুনি যদি অৰুণোদয় 3.0 আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনাৰ আধাৰ কাৰ্ডখন ৰেচন কাৰ্ডৰ সৈতে লিংক থকাটো বা সংযুক্ত থকাটো জৰুৰী। পৰিয়ালত এখন ৰেচন কাৰ্ড এগৰাকী হিতাধিকাৰী আৰু পৰিয়ালত এখন ৰেচন কাৰ্ড এজন হিতাধিকাৰীৰ নামতে থাকিব লাগিব। কোনে কোনে কৰিব নোৱাৰিব অৰুণোদয়ৰ বাবে আবেদন আমি আগতীয়াকৈ জনাই গৈছোঁ, আকৌ এবাৰ জনাই আছোঁ। প্ৰাক্তন আৰু বৰ্তমানৰ মন্ত্ৰী, বিধায়ক, কাৰ্যবাহী সদস্যসকলৰ পৰিয়াল, পঞ্চায়ত গ্ৰাম্য উন্নয়ন সমিতি আদিৰ সদস্যৰ পৰিয়াল, শিক্ষক, ঠিকাভিত্তিক শিক্ষক, অস্থায়ী শিক্ষকৰ পৰিয়াল।